গাইছ গাড়ীখন ক'ত সুমিয়াই পালোঁ মই চাব আপোনালোকে। তো এইটো এই খেলি মেলি হৈ থকা দেখিছে জেংখিনি কোনে কোনে যায় চাই লওঁ। তো আজি কালি ভিডিঅ'টো নৰ্মেলকৈ কিছুমান শ্বট লৈ থোৱা আছে। ভিউটো চাওক কি ধুনীয়া হৈছে। এইটো সময়ত ফটো মাৰিবলৈ বেষ্ট হ'ব। হে গাইছ কি খবৰ? আশা কৰোঁ চবৰে ভাল, মোৰো ভাল। তো আজি ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব চাগে। তো আজি টাইম হৈছে এতিয়া 2:40। মানে অলপ কালি কাম কৰি দিয়া হ'ল, তো বেছি দেৰিকৈ শুই থাকিলোঁ আজি। তো এতিয়া উঠি ডাইৰেক্ট মোবাইললৈকে অন কৰিছোঁ ব্লগ। তো ডাইৰেক্ট লগ ই ফোন কৰিলে বাস্তৱ। তাৰ বাইকৰ বেটেৰীটো অলপ বেয়া হৈছিলে, সেইটো কাৰণে মোক ই ফোন কৰিছিলে লৈ আহিবলৈ। মই ইয়াক পিক আপ কৰিব আহিলোঁ। তো এতিয়া গৈ আছোঁ এইডোখৰ কি বুলি কয়, 4 নম্বৰ শান্তিপুৰ বুলি কয়। এতিয়া গৈ আছোঁ আমাৰ মেডিকেল চাৰিআলি শদিয়াৰ। তো এতিয়া যাওঁ। আজি ভিডিঅ'টো চাই ইমান ভাল নাপাব চাগে আপোনালোকে। তো যিমানখিনি পাৰোঁ অলপ দেখাম আৰু যি অলপ ফানি মুমেণ্ট যি পাৰোঁ। কিন্তু কালি ব্লগটো আপোনালোকে নিশ্চয় ভাল পাইছে চাগে। এজন খেতিয়ক মানে আমাৰ লগৰ হয়, পঢ়িও আছে, সি পুলিচৰ কাৰণেও মানে ৰানিঙো কৰি আছে, লগতে খেতিও কৰি আছে। যিচু ফুকন হয় নামটো। তো ভিডিঅ'টো চাব কোনে কোনে নাইছে এতিয়ালৈকে, ব্লগত দিয়া আছে। মোৰ চেনেলটোৰ নাম হৈছে ৰাজ বৰংহাই ব্লগ, চাৰ্চ মাৰিলে আহি যাব ইউটিউবত। তো গাইজ 4 নম্বৰ শান্তিপুৰ ভিউটো চাওক একবাৰ। এনেই বৰিং হোৱাৰ কাৰণে ওলাই আহিলোঁ অলপ, বাস্তৱে আৰু মই। তো একদম ধুনীয়া এটা লোকেশ্যনত আছোঁহি। তো মানে এইটো ছিজনত আৰু ধান ওলাই আৰু কি ধুনীয়াকৈ চাওক। মাজত যদি ফটো ছোৱালীখিনিৰ কাৰণে বেষ্ট হ'ব ফটো মাৰিবলৈ এতিয়া। তো এইটো আমাৰ শদিয়াৰে এনেই সৰু সুৰা এটা ভাল লোকেশ্যন। তো ইয়াত মানে এনেই টাইম পাছৰ কাৰণে আড্ডা মাৰিব আহোঁ। তো গাড়ীখনৰ আজি এনেই নৰ্মেলকৈ গাড়ীখনৰ এটা চিনেমেটিক শ্বটো দেখাওঁ আপোনালোকক চাব। কিন্তু কাৰণে মই বাস্তৱক মানে মোৰ কেমেৰামেন থৈছোঁ, অলপ চিনেমেটিক শ্বট কিছুমান লৈছে। আৰু ভিডিঅ' এডিটিং বহুত মজা কৰে। ইয়াৰ নম্বৰটো মই দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আপোনাৰ ভিডিঅ' একদম মজা কৰিব। কোনে কোনে দিয়ে কচোন তোক এডিট কৰিবলৈ? ঐ কনা কোনে কোনে দিয়ে চক লৈছে আৰু এনেকৈ নৰ্মেল দেখিছে। এতিয়া এডিট কৰাৰ পিছত ভাল লাগিব। নৰ্মেলকৈ কিছুমান শ্বট লৈ থোৱা আছে। ভিউটো চাওক কি ধুনীয়া হৈছে। এইটো সময়ত ফটো মাৰিবলৈ বেষ্ট হ'ব। এতিয়া ইও বনাই আছে শ্বৰ্টখিনি। গাইছ গাড়ীখন ক'ত সুমিয়াই পালোঁ মই চাব আপোনালোকে। তো এইডোখৰ এই খেলি মেলি হৈ থকা দেখিছে জেংখিনি, ইয়াৰ পৰা সুমিয়াই লগালগ আকৌ ইয়াত আনিছোঁ। মানে ভিডিঅ' আৰু ফটো চখতে মই এইপিনিৰ পৰা মানে চোৱা নাছিলোঁ ভালকৈ, ইপিনি গ'লগৈ পটককৈ। তো ভাল যে ইয়াত খাওঁহি নাছিলে বেছিকৈ, মানে গাত বোলা বস্তুটো নাছিলে ইমানকৈ। তো এই খেলি মেলি হৈ থকাতে সোমাই গৈছে। তো কেনেকুৱা লাগিছে এইডোখৰ পৰা মানে ভিডিঅ' আৰু ফটো চখত এইবিলাক হয় প্ৰায়ভাগৰ। আৰু আপোনালোকৰ মানে ড্ৰাইভিং কৰি থাকোঁতে কেতিয়াও মোবাইল ব্যৱহাৰ নকৰিব। মই ব্লগ বনাই আছিলোঁ, গাড়ীখনো চলাই আছোঁ লগতে। তো এইডোখৰত পৰি গৈছিলোঁ মই, পৰি নাই যাওঁ মানে গাড়ীখন ইপিনি গৈছিলেগৈ। তো আহিলোঁ ভালকৈ, খাওঁহি নাই ইমান ৰিস্ক নহ'ল তাতে। বুকুখন টিপি কৰি গৈছিলে কিন্তু অলপ চলপ। তো গাইজ এতিয়া মোৰ লগত আহিলে আকৌ মিতা লগ পালোঁ আৰু ন ভাল টিপটপ হৈ ওলাই আহিছে আৰু ন। তো এতিয়া বাস্তৱক থ'বলৈ যাওঁ। ই বেটেৰীটো যোনটো আনিছিলে চাৰ্জ দি, এতিয়া 1 ঘণ্টামান লাগিছিলে চাৰ্জ হ'বলৈ। তো এতিয়া ঘৰত থৈ আহোঁগৈ, আহোঁতে দুটাই আহিম, মই অকলে সেইকাৰণে মিতাক লৈ ল'লোঁ। তো এতিয়া যাওঁ। তো আপোনালোকক কাইলৈ এটা মজা ইণ্টাৰেষ্টিং ব্লগ এটা লৈ আহিম আপোনালোকৰ মাজলৈ। আমাৰ আজিদাৰ নামত যোনখন দলং অ'পেনিং কৰা হৈছে সেইখনৰ ফুল ডিটেইল। আৰু বহুত দিন হৈ গ'ল ৰাজীৱদাৰ শ্ৰদ্ধাঞ্জলি মানে কি কয় স্মৃতিবৰণ তালৈ যোৱা হোৱা নাই। তো কাইলৈ যাম, মিতাই মই যাম আৰু লগত দাদা বাস্তৱো যাব চাগে। কোনে কোনে যায় চাই লওঁ। লাইটটো অফ হৈ গৈছিলে, তো ক্লিপটো সেইটো কাৰণে ৰখাই দিলোঁ। তো এতিয়া কোনে মানে তালৈ ডাইৰেক্ট গৈ কিনে ভিডিঅ'টো দেখাওঁ আপোনালোকক, বেছি বকি নাথাকোঁ। তো আজি ইমান দীঘলীয়াও নহয়গৈ ব্লগটো। তো যদি মানে চাই ভাল নাপালোঁ লাইক কমেণ্ট কৰি দিব নিশ্চয়। কেতিয়াবা নৰ্মেলি এনেই ব্লগ এটা আহি যায়, তথাপি ইমান বৰিং নকৰোঁ আপোনালোকক। তো চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। তো গাইজ বাস্তৱে গৈ আছে এতিয়া ঘৰলৈ। তো বেটেৰীটো দেখাই দিয়ে ফুল চাৰ্জ হ'ল ন? ফুল চাৰ্জ ক'ত দেখাইছে চাওক ফুল চাৰ্জ। এইটো যা দেই, বাই বাই গুড নাইট, লগ পাম আৰু ঘৰত পামগৈ এতিয়া। তো এনেকৈ আমনি লগাকৈ দুটাও বহি আছোঁ, মানে বৰিং লাগে আৰু। এনেকৈ বৰিং লাগিলে জুবিনদাৰ কাৰণে শুনো। তো সৰুৰ পৰা শুনি আহিছোঁ জুবিনদাৰ গান। তো ধুনীয়াকৈ শুনক আপোনালোকে, অলপ 10 ছেকেণ্ডৰ অলপ শুনাই দিছোঁ আৰু শুনিও থাকে। চৰি
তো এতিয়া আহিলোঁ আমি চাহ খাবলৈ তো জানকী হোটেল বুলি কয় এখনক তো চাহটো আনি আছে কি কি খাম দেখাওঁ আপোনালোকক তো ঘৰত সোমাইও মই ব্লগ বনাওঁতে পাহৰি থাকিলোঁ হাত ফুল এটা পিন্ধিবলৈ এতিয়া মিঠাও ধুনীয়াকৈ ৰুমত থৈ যাম তাক এতিয়া চাহটো খাই লৈছোঁ ঠাণ্ডা লাগিছে ন ধুনীয়াকৈ খাই আছোঁ আৰু এইটো লালমোহন তো আমটো গোটেই দেখিছে ন মিঠা ধুনীয়া তো মিঠাও খাই আছে চাহ খাই কেনে খতমে কৰিলে খকুৱাটো মানে খাই আছে আৰু ন কেনেকুৱা লাগিছে খাই মজা তো লালমোহন খকুৱা কয় এইটোক মানে বহুতে ভাল পায় মানে ঠাণ্ডা বতৰ ঘৰত ভাতটো নাখাওঁগৈ চাগে তো কচৰি লৈ লৈছোঁ ধুনীয়াকৈ চাটনি লগত তো মিঠাও লৈ লৈছে তো ই চাটনি খাই ভাল লাগে বোলে সেইটো কাৰণে চচ লৈ লৈছে মিঠা তো খাই বৈ মিঠাটোৰ ৰুমত পালোহি এতিয়া তো কালি চচমাটো থাকি গ'ল গাইছ সেইটো কাৰণে এতিয়া লৈ লওঁ তো মিঠাও এতিয়া ধুনীয়াকৈ বৈ ফ্ৰেছ হৈ পানী খাই লৈছে আৰু ধুনীয়াকৈ টিপ টপ তো জেকেটটো খোলৈ এইটো ওলাই যাওঁতে পিন্ধিব লাগে ইমান ধুনীয়া জেকেটটো ভিতৰত পিন্ধি নল'বি দেই তো চব্জি চাওক না গাইছ মেইনটেইন কৰি থৈছে যাওঁ ঘৰ ব্লগটো ইমানতে খতম কৰোঁ বুলি ভাবিছোঁ তো মিঠা বাই বাই কাইলৈ লগ পাম আৰু সদায় লগ পাম ন কাইলৈ টপিকটো ভাবিম কি ওপৰত বনাম ন নিশ্চয় এতিয়া কৰি নাথাকোঁ এইবিলাক এতিয়া ঘৰলৈ যাওঁ তো নিয়ৰবাইটি ক'লৈ গ'ল ঘৰলৈ তো এক্সাম খতম হ'ল নেকি তাত এক্সাম খতম মানে নাই হোৱা নহয় এতিয়া ফাইনেল এক্সাম দিবহি তো যাওঁ এতিয়া ঘৰলৈ তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তো বাই বাই গাইছ